নমস্কাৰ জনাইছোঁ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল গগন কলিতা আছামিজ ইউটিউব চেনেল। আজি মোৰ লগত উপস্থিত আছে জনপ্ৰিয় অভিনেত্ৰী অন্বেষা প্ৰিয়দৰ্শিনী বাইদেউ। নমস্কাৰ জনাইছোঁ। নমস্কাৰ বাইদেউ, এই অভিনয় জগতত কেনেদৰে আগবাঢ়ি আহিলে? পোনপ্ৰথমেতো আপোনাৰ চেনেললৈ মোৰ শুভকামনা থাকিল বহুত বহুত। অসমীয়া মানে অভিনয় জগতলৈ মই আহিছিলোঁ সৰু থাকোঁতে। প্ৰথম মই আমাৰ গাঁৱতে হৈছিল ভাওনা। প্ৰথম তেনেকৈ মোৰ অভিনয় যাত্ৰা আৰম্ভ হ'ল। তাৰপিছত মই যিহেতু যোৰহাটৰ হয়, তো দেৰগাঁৱতে আছে নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি। তাতে মই 2 years মানে অভিনয় শিক্ষা গ্ৰহণ কৰিছিলোঁ, 2 বছৰীয়া। তাৰপিছত MSR নাটক কৰিলোঁ। অসমৰ লগতে অসমৰ বাহিৰৰ বিভিন্ন মঞ্চত মই সেই MSR নাটকৰ জৰিয়তে অভিনয় কৰিবলৈ সুবিধা লাভ কৰিলোঁ। তাৰপিছত গুৱাহাটী আহিলোঁ। গুৱাহাটী অহাৰ পিছত লাহে লাহে আৰু জাৰ্ণি আৰম্ভ হ'ল, কেমেৰা কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত ভ্ৰাম্যমানত যোৱাৰ সুবিধা লাভ কৰিলোঁ। তেনেকৈ কেনেকৈ আহিলে? মই গুৱাহাটীত মোৰ প্ৰথম মানে চিৰিয়েল ধাৰাবাহিক আছিল, ৰেঙনিত কৰিছিলোঁ, সুন্দৰপুৰ গেষ্ট হাউচ। সুন্দৰপুৰ গেষ্ট হাউচখন কৰি থাকোঁতে আচলতে হয়তো মোক দেখা পাই তেনেকৈ বিচাৰিলে। প্ৰথম মই গৈছিলোঁ নটসূৰ্য থিয়েটাৰ। তেনেকৈ আৰম্ভ হৈছিল থিয়েটাৰ জাৰ্ণিটো। তাৰপিছত ক'ভিড মহামাৰী আহিলে। ক'ভিড মহামাৰীৰ পিছত 2 বছৰ যিহেতু বন্ধ হৈ গ'ল, তাৰপিছত আকৌ এয়া মই নয়নতৰাৰ জৰিয়তে আৰম্ভ কৰিছোঁ। মই চিনেমাত অভিনয় কৰা নাই, কিন্তু ধাৰাবাহিকত কৰিছোঁ। হয়। ধাৰাবাহিকে কেইখনমান কৰিছে? মোৰ প্ৰথম সেয়া কৈছে, প্ৰথম গুৱাহাটী আহিছিলোঁ পঢ়িবলৈ বুলি। পঢ়িবলৈ আহোঁতে মই সুবিধা পাইছিলোঁ, তেতিয়া DD কিচনত এখন চিৰিয়েল কৰিছিলোঁ, এক নই সোচ বুলি। তাৰপিছত কৰিলোঁ ৰেঙনিত। প্ৰথম অসমীয়া ধাৰাবাহিকত কৰিছিলোঁ মই সুন্দৰপুৰ গেষ্ট হাউচ। তাৰপিছত তেনেকৈ ৰেঙনিত কৰিলোঁ, ৰঙত কৰিছিলোঁ এখন। তেনেকৈ আৰম্ভ হ'ল আৰু প্ৰায় 6খনমান ধাৰাবাহিকত এতিয়ালৈকে অভিনয় কৰাৰ সুবিধা লাভ কৰিছোঁ। ভৱিষ্যত পৰিকল্পনা বুলি ক'লে, যিহেতু অভিনয়টোক যথেষ্ট ভাল পাওঁ অন্তৰৰ পৰা, তো আশা কৰিছোঁ এনেকৈ অভিনয়ৰ লগতে জড়িত হৈ থাকিম। ভাল ভাল কাম কৰিবলৈ সুবিধা লাভ কৰিম বুলি ভাবিছোঁ। সকলোৰে এটা সপোন থাকে, মোৰো ঠিক তেনেকুৱা এটা সপোন আছে, যাতে মই আমাৰ অসমীয়া সাংস্কৃতিক জগতখনক লৈ মই ভাল ভাল কাম কৰিব পাৰোঁ আৰু অসমৰ দৰ্শকক ভাল ভাল কাম উপহাৰ দিব পাৰোঁ। চাওঁ এতিয়া কি হয়। আৰু মঞ্চ জগতত অভিনয় কৰি কেনেকুৱা লাগিছে? যথেষ্ট ভাল লাগে। এনেও সঁচা অৰ্থত ক'বলৈ গ'লে মই কেমেৰাতকৈ মঞ্চৰ অভিনয়টো বেছি ভাল পাওঁ, যিহেতু মোৰ অভিনয় যাত্ৰাটো আৰম্ভ হৈছিল মঞ্চৰ জৰিয়তে, MSR নাটকৰ জৰিয়তে। সেইকাৰণে আৰু মঞ্চত অভিনয় কৰাৰ আচলতে আমেজটোৱে সুকীয়া। তো সেইকাৰণে মোৰ ভাল লাগে মঞ্চৰ অভিনয়। আৰু আপোনাৰ ঘৰ? মোৰ ঘৰ যোৰহাটত, কিন্তু কৰ্মসূত্ৰে মই আজি 8 বছৰেই হ'ল গুৱাহাটীত থকা। স্কুল লাইফ আৰু কলেজ লাইফ? স্কুলিং মই কৰিছিলোঁ যোৰহাট গভ গাৰ্লছত। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ যোৰহাটতে, ক্ৰেচেণ্ট একাডেমি। তাৰপিছত মই গুৱাহাটী আহিলোঁ। গুৱাহাটী ষ্টেট মিউজিক কলেজত মই সত্ৰীয়াত মেজৰ লৈ পঢ়িছিলোঁ। তাৰপিছত ডিষ্টেঞ্চত মই ছ'চিয়লজিত মানে গ্ৰেজুৱেশ্যন কৰিছোঁ। এই অভিনয় জগতত অহাৰ কাৰণে ঘৰৰ মানুহৰ কেনেকুৱা অনুভৱ? সেইটো ক্ষেত্ৰত ক'ব লাগিব যে মই যথেষ্ট ভাগ্যৱান আচলতে। মোৰ ঘৰৰ মানুহে মোক যথেষ্ট ছাপোৰ্ট কৰে এইটো দিশত, আৰু হয়তো সেইকাৰণে আজি মই ভ্ৰাম্যমানৰ লগত জড়িত হৈ থাকিব পাৰিছোঁ। আৰু এইখিনিতে ক'ব লাগিব, মোৰ মাৰ যথেষ্ট ছাপোৰ্ট আছে। এতিয়াও মা মোৰ লগত, মই থিয়েটাৰত থাকোঁতেও মা মোৰ লগতে থাকে। সেই ক্ষেত্ৰত মই যথেষ্ট ভাগ্যৱান বুলি ক'ব লাগিব যে মোৰ ঘৰখনৰ মানুহে যথেষ্ট সহায় কৰে, আৰু এই ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত তেওঁলোকৰ মানে যথেষ্ট সহায় আছে মোৰ ক্ষেত্ৰত। আৰু আপোনাৰ স্কুল লাইফ বা কলেজ লাইফত কোনোবা ল'ৰাই প্ৰপ'জ কৰিছিল? কলেজ লাইফ, স্কুল লাইফত থাকে সেইবিলাক, নাই বুলিতো আৰু মিছাকৈ কৈ লাভ নাই, কিন্তু সেয়াই আৰু থাকে। কৰিছিলে। মই যিহেতু প্ৰথম কথা কৈছোঁৱে, মই ছোৱালী স্কুলত পঢ়া, তো সেইকাৰণে সেই সময়খিনিত মোৰ তেনেকুৱা একো নাছিল। কিন্তু হায়াৰ ছেকেণ্ডেৰী যেতিয়া মই গৈছিলোঁ ক্ৰেচেণ্টত পঢ়িবলৈ, তেতিয়া আছিল আৰু লগৰে। স্কুল লাইফত কিবা স্মৃতি ৰৈ গৈছে নেকি আপোনাৰ? সেইটোতো সকলোৰে থাকে। স্কুল লাইফটো এনেও সকলোৰে কাৰণে এটা স্মৰণীয়, আৰু কয় নহয় খুব সেইখিনি সোণোৱালী সময় বুলি কয় ন, সকলোৰে থাকে। মোৰো আছে ভাল লগা বেয়া লগা সকলো অভিজ্ঞতা, তো সিমানেই। খুব ভাল লাগিল। তো তোমালৈও মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা জনাইছোঁ, আৰু আপোনালোককো জনাওঁ যে গগন কলিতা আছামিজ ইউটিউব চেনেলটো আপোনালোকে চাই থাকিব। এই চেনেলটোৰ জৰিয়তে তেওঁ আপোনালোকক নতুন নতুন সোৱাদ দি যাব। অসমৰ সাংস্কৃতিক দিশতেই হওক বা বেলেগ দিশৰ
আপোনালোকে খবৰখিনি পাবলৈ সক্ষম হ'ব এই চেনেলৰ জৰিয়তে। আৰু আশা কৰিছোঁ এই চেনেলটোক আপোনালোকে খুব মৰম দিব আৰু তেখেতক আগবাঢ়ি যোৱাত আশীৰ্বাদ জনাব, সহায় সহযোগিতা আগবঢ়াব। আৰু চেনেলটো আপোনালোকে সকলোৱে কোৱাৰ দৰে কওঁ, লাইক কৰিব, শ্বেয়াৰ কৰিব তেওঁৰ ভিডিঅ'বিলাক, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো সিমানেই কওঁ আৰু তোমাকো জনাইছোঁ বহুত বহুত শুভকামনা, Thank you. আগবাঢ়ি যোৱা, ভাল ভাল কাম কৰি যোৱা। ধন্যবাদ।